আমার সমাজ আমার দায়িত্ব আমাকে এখন ড্রাগস মুক্ত অসম লাগে জি আব্বাজান কথা কত হত কি হৈছে আব্বাজান কোনোবা বেলেগ ৰৈ যে আমাৰ বিজনেছ ধ্বংস কৰিব ওলাইছে কোন সি তাক কাটি পেলাও নেকি নালাগে তাৰ সকলোবোৰ তত্ত্ব মোৰ হাতত আছে পাণ্ডা ভাইৰ লগত এজন পাংকা ভাল নহয় গতিকে যাবি চিধা এটা ৱাৰ্ণিং দি গুচি আহিবি ঠিক আছে আব্বা এওঁৰ নাম সুমিত গুৱাহাটীত থাকে ছফ্টৱেৰ ইঞ্জিনিয়াৰ পঢ়ি আছে আজি বহুত দিনৰ মূৰত ঘৰত আহিব বাপৰে পুৰা টাইমতে আহি পাইছোহি এওঁৰ নাম বিকি সুমিতৰ চাইল্ডহুড ফ্ৰেণ্ড হ'ব দে ব'ল এতিয়া তোৰ ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে তই কি মোক এবাৰো জনাব পৰা নাছিলি আচলতে মই জনাৰ পৰা অৱস্থাতে নাছিলোঁ ফোনটো কৰিছিলি এবাৰতো ক'ব পাৰিলি হয় কম দে চব কম বাই দ্য ৱে খুৰীহঁত ক'ত গৈছে মাহঁত দিল্লীলৈ ফুৰিব গৈছে হ'ব দে তোৰ এক্সিডেণ্টটো কেনেকৈ হ'ল সেইটো ক ব'ল মোৰ লগত ক'ত বলচোন ক'ত কবিতো আরে বল না বল এওঁৰ নাম ৰিকি বয়স 18 যোৱা এবছৰৰ পৰা ড্ৰাগছ লৈ এবাৰ হাই ছেকেণ্ডেৰী এক্সাম ফেইল কৰিলে এওঁৰ নাম গৌতম বয়স 15 যোৱা ছমাহৰ পৰা ড্ৰাগছ লৈ নিজৰ জীৱন নিজে ধ্বংস কৰিব ওলাইছে এওঁৰ নাম ৰাহুল বয়স 17 যোৱা 2 বছৰৰ পৰা ড্ৰাগছ লৈ এতিয়া ড্ৰাগছ নলৈ থাকিব নোৱাৰে এওঁৰ নাম পংকজ বয়স 14 যোৱা 3 বছৰৰ পৰা ড্ৰাগছ লৈ এতিয়া ড্ৰাগছ নলৈ থাকিব নোৱাৰে ফলত তাৰ মেণ্টেল প্ৰব্লেম হৈ গৈছে এনেকুৱা আৰু আমাৰ ইয়াত বহুত আছে যিবোৰ আমি ওলাব লাগিব বাই দ্য ৱে তই ইমান ৰিপৰ্ট কৰিব পালি ইমান সময় যে কৈ আছিলি মোৰ এক্সিডেণ্ট কেনেকৈ হৈছে সিদিনা ৰাতি 12 বাজিছিল প্ৰণৱৰ ঘৰত পাৰ্টি এটা আছিলে মই পাৰ্টি কৰি আহি আছিলোঁ কোনোবা গাড়ী এখন মোক ফ'ল' কৰি আহি আছিল কিন্তু মই ধৰিব পৰা নাছিলোঁ হঠাৎ মোৰ বাইকখন কিবা নষ্ট হয় আৰু মই তেল চেক কৰিব যাওঁতেই কোন হয় তোমালোক আমাৰ লগত পাংগালৈ তই ভাল কৰা নাই এইটো তোৰ লাষ্ট ৱাৰ্ণিং
ভাৱৰে মুখখন বন্ধা আছিল। তেনেকৈ বহু সময় তাত মই পৰি থাকিলোঁ। যেনে তেনে প্ৰণৱক এটা ফোন কৰিছিল। হেল্ল', প্ৰণৱ, মোক 5টামান ল'ৰাই আহি মাৰি ৰাস্তাৰ কাষত পেলাই থৈ গৈছে। তোৰ ঘৰৰ ওচৰতে, জল্দি আহ। অলপ পাছত প্ৰণৱ আহে আৰু মোক ডক্টৰৰ তাত লৈ যায়। বাপৰে, কোনে তোক এনেকুৱা অৱস্থা কৰিলে? অলপতে চকুটো বাচি গৈছে দেই। মানুহবোৰ এনেকুৱা হ'ব পাৰেনে? অলপ ধৰাচোন। हेलो पंडा, बिजनेस कैसे चल रहा है? तैयारी रखना, अगले हफ्ते में आ रहा हूँ। হেল্ল', মাৰ খাই কেনেকুৱা লাগিল মিষ্টাৰ বিকি? হেল্ল', কোন হয়? যদি মৰিব মন নাই তেনেহ'লে ইমান চঞ্চলামি নকৰিবি। তই লেপটপ ওলা। কিয়? ওলাচোন। নম্বৰটো ট্ৰেক কৰ। 6000694192। কালাহাট বজাৰ দেখুৱাইছে। কালাহাট বজাৰ? বল 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 বল। খুঁজে খুঁজে এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰলয় সাগৰ। মালটো গৈছে ন? কি ভাবিছ কি তহঁতে? সৰু সৰু ল'ৰা জীৱন ধ্বংস কৰিবি? ক, কোন কোন ইয়াৰ লগত জড়িত আছে? মই নাজানো। কবিনে? আমাৰ মাল ডুবাইৰ পৰা ছাপ্লাই হয়। তাৰ পৰা ডেভিড ভাই আমাক মাল পঠায়। ডুবাইৰ পৰা অকল অসম নহয়, গোটেই ইণ্ডিয়াতে মাল ছাপ্লাই হয়। আৰু গুৱাহাটীৰ পৰা ৰখি ভাই আমাক মাল পঠায়। ইয়াত পাণ্ডাভি মালটো লৈ আহে। পাণ্ডা ভাই কোন? মই ক'ব নোৱাৰিম। কবি নে টপকাই দিম? পাণ্ডাভি মোৰ ভাইজান হয়। ক'ত থাকে?
পাণ্ডা ভাই ধৰ্মশালাতে থাকে। নমস্কাৰ, ষ্টুডিঅ'ত মই পল্লৱ গোস্বামী। আপোনালোকে চাই আছে কাৰেণ্ট নিউজ। কাৰেণ্ট নিউজৰ দৰ্শকসকললৈ মই স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ। চহৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া কালুভাইক আজি কোনোবাই হত্যা কৰিছে। কোনে হত্যা কৰিছে এতিয়ালৈকে আমাৰ হাতত একো তথ্য নাই, কিন্তু CBI তদন্ত এতিয়ালৈকে অব্যাহত আছে। কিয় মাতিলি ক? আমি এটা তদন্ত কৰিব ওলাইছোঁ কিহৰ তদন্ত? ড্ৰাগছৰ। ড্ৰাগছৰ? অঁ ড্ৰাগছৰ। ইমান সহজ পাইছোঁ নেকি? আমি ইউথ হয়, ইচ্ছা কৰিলে চব কৰিব পাৰিম। বি পজিটিভ ইয়াৰ। এইটো দেখিছ, এইটো অকল ঘড়ী নহয়, ইয়াত কেমেৰা লগোৱা আছে। ঠিক তেনেদৰে এইটো পেন নহয়, ইয়াত কেমেৰা লগোৱা আছে। তই আমাৰ লগত থাকিব লাগে। হ'ব দে, আছোঁ মই তহঁতৰ লগত। মোৰ কিবা হ'লে তহঁতে মোক বচাবি। ঘৰখনত মোৰ বাহিৰে আৰু কোনো নাই। তই টেনশ্যন নল'বি বন্ধু, আছোঁ মই তোৰ লগত। ময়ো আছোঁ বে, মোক কি পাহৰি গ'লা নেকি? কিয় পাহৰিম বে? পাহৰিলো আমি কত নিশাৰ বাতৰি, খুজে খুজে এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰণয় সাগৰ, মুখা পিন্ধা এই সমাজৰ ফটোচিত্ৰ দাঙি ধৰে এই সমাজত ৰঙীন চিত্ৰ, খুজে খুজে এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰণয় সাগৰ। ই আমাৰ প্ৰথম টাৰ্গেট। ই আমাৰ ছেকেণ্ড টাৰ্গেট। যেনেকৈ নহওক এইকেইটাক ধৰিব লাগিব। 1 মিনিট ৰচোন ৰ, ফোন এটা আহিছে। ইয়াহে টাইম পালা তুমি ফোনটো ৰিচিভ কৰিবলৈ? চৰি, তুমিতো জানাই ন এইকেইদিন অলপ মই কামত বিজি হৈ আছোঁ। তোমাৰ মইতো অলপ টাইম বিচাৰোঁ ন। বুজিছোঁ, অকল এটা মাক মোক সময় দিয়া, তাৰপাছত আমি এদিন ডেটত যাম, হ'ব? আচ্ছা ঠিক আছে। চুবা মই এইটো নিউ লৈছোঁ, কেনেকুৱা লাগিছে? ভেৰি নাইচ। আচ্ছা শুনা না। কোৱা। অ'কে, আই লাভ ইউ। লাভ ইউ টু। আমি তিনিওৱে সৰুকালৰ বহুত ভাল বন্ধু আছিলোঁ। আমি সদায় এনেকৈ থাকিম বে। তহঁতে আকৌ ডাঙৰ মানুহ হ'লে মোক পাহৰি নাযাবি দেই। এদিন চাবি, এই সমাজখনক আমিয়ে পৰিষ্কাৰ কৰিম। তোৰ মৰমৰ বন্ধুক উঠাই লৈ আহিছোঁ, যদি বচাব পাৰ তেনে বচাই ল। মুখা পিন্ধা এই সমাজৰ ফটোচিত্ৰ দাঙি ধৰে এই সমাজত ৰঙীন চিত্ৰ, খুজে খুজে এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰণয় সাগৰ। তহঁতে মোৰ বিজনেছত তদন্ত কৰিব আহিছ, তহঁতৰ তদন্ত ইয়াতেই শেষ। মাৰিয়াক মই একো কৰা নাই ভাই। চুলতান জি আব্বা। মাৰি পেলা তাক। হ্যান্ডস আপ।
विकी पंडा बिजनेस कैसा चल बहुत रहा अच्छा है? चल रहा है भाई, बहुत अच्छा। पंडा यहाँ बुला के मुझे फंसा दिया पंडा। मैंने नहीं फंसाया भाई। हेलो पंडा, तू कहाँ है? मैं आ गया। हाँ डेविड भाई, ऊपर आ जाइए। লগতে আছোঁ মই তহঁতৰ লগত। মোৰ কিবা হ'লে তহঁতে মোক বচাবি। ঘৰখনত মোৰ বাহিৰে আৰু কোনো নাই। তই টেনশ্যন নল'বি বন্ধু, আছোঁ আমি তোৰ লগত। ময়ো আছোঁ বে, মোক কি পাহৰি গ'লা নেকি? কিয় পাহৰিম বে? খুঁজে ঐ মাৰ ইহঁতক। সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰণয় সাগৰ মুখা পিন্ধা এই সমাজৰ কত চিত্ৰ হেল্ল' বিকি মন প্ৰাণ হেৰাই যোৱাৰ এই তদন্ত খুঁজে খুঁজে বহু দূৰ যোৱাৰ এই তদন্ত পাহৰিলো আমি কত নিশাৰ বাতৰি পাহৰিলো আমি কত নিশাৰ বাতৰি খুঁজে খুঁজে এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ তহঁতৰ বিজনেছ ইয়াতেই শেষ। আমাৰ সমাজখনক আমিয়ে ভাল কৰিব লাগিব। গতিকে চবে আগুৱাই আহক আৰু আমাৰ সমাজখনক ড্ৰাগছৰ পৰা মুক্ত কৰক। এই তদন্ত সময়ৰ সৈতে আমাৰ প্ৰাণে প্ৰাণে নজাগৰণ শান্তিৰ প্ৰণয় সাগৰ দাঙি ধৰে এই সমাজৰ ই আমাৰ প্ৰথম টাৰ্গেট, ই আমাৰ ছেকেণ্ড টাৰ্গেট। যেনেকৈ নহওক এইকেইটাক ধৰিব লাগিব। 1 মিনিট ৰচোন ৰ, ফোন এটা আহিছে।